खिलाया किने खिला टेस्टी हेलो एवरीवन की खबर আপোনালোকৰ মই বৰ্ণালী আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি ছোৱালীজনীৰ কাৰণে খিচৰি বনাবলৈ লৈছো তাকে ভাবিলে আপোনালোকক দেখাম কেনেকৈ বনাও আৰু প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে চাউল এমুঠি দাইল চাউল যিমান লৈছো তাৰ দুগুণ ঘিউ তেজপাত আদা এটুকুৰা নহৰু কেইফুটামান বাকলি গুচাই লৈছো পিয়াজ এটা আলু এটা ভাতকেলা দুটা ঘৰৰ হয় আৰু বিলাহী এটা ধুনীয়াকৈ কাটি ললো মিহি মিহিকৈ সৰু সৰুকৈ কাটি ললো এটা গেছত কুকাৰ এটা পাতি দিলো আৰু কুকাৰটো গৰম হোৱাৰ পাছতে ঘিউ দি দিছো ঘিউ দি বনালে খাই ভাল লাগে ঘিউ 2 চামুচ দিছো এটা অকণমান নিমখ দি কাটি থোৱা পিয়াজখিনি দি দিম এটা পিয়াজখিনি অলপ সময় ভাজিম এনেকৈ লৰাই দিব গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ব তেজপাত ঘিউতে দি দিছো আৰু নহৰু ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছো সেইখিনি দি দিছো আদা নহৰু এইবোৰ থাকিলে খাই ভাল লাগে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভালো হয় হালধি দিছো জোখমতে হালধি দি অকমান পিয়াজখিনি লৰাই দিব এতিয়া কাটি থোৱা ভাতকেৰেলা আলু খিনি দি দিছো ঘিউত অলপ সময় ভাজিম আৰু অথনি যেহেতু নিমখ অলপমানহে দিছিলো এতিয়া হেহে নিমখ সোৱাদ অনুসৰি দিছো অলপ দি দিছো এতিয়া অলপ ভাজিম মাজে মাজে লৰাই থাকিব চাব যাতে লাগি নধৰে আৰু মিডিয়াম ফ্লেমত ৰাখিব খিচিৰিটো প্ৰত্যেককে বনাব জানে খালি মইনো কেনেকৈ বনাও তাকে দেখাব বিচাৰিলো আপোনালোকক আৰু ছোৱালীজনীয়ে যেহেতু খাই ভাল পাইছো ভাবিলো ভালে বনাও চাগে তাৰ পাছত বিলাহীখিনি দি দিব কাটি থোৱা বিলাহীখিনি দিব অলপ ভাজি ল'ব লাগি ধৰিলে দেখিছেনে ছোৱালীজনী ইটো সিটো কৰি থাকোতে লাগিয়ে ধৰিলে এতিয়া অলপ সময় ভজাৰ পাছত দাইল আৰু চাউলখিনি যেহেতু তিয়াই থৈছিলো সেইখিনি ধুই ধুনীয়াকৈ দি দিব আৰু গোটেইখিনি অলপ সময় ভাজিব অলপ সময় থৈ দিয়াৰ পাছত পানী দিব পানী বেছি দিব নালাগে যিখিনি সামগ্ৰী দিছো সেইখিনি ডুব যোৱাকৈ পানী দিলেই হ'ব বেছি দিলে যদি বাই চান্স বেছি হৈ যায় তেতিয়া সিটিটো বেছিকৈ মৰাই দিব এনে জেনেৰেলি দুবাৰ সিটি মাৰব লাগে কিন্তু যদি পানী বেছি হৈ যায় তেতিয়া হলে মোৰ পানী দিয়া বেছি হৈ গৈছিলে সেইকাৰণে 3বাৰ সিটি মৰাইছিলো আৰু নিমখ টেষ্ট কৰি ল'ব জলকীয়া যেহেতু দিয়া নাই আপোনালোকে যদি ডাঙৰৰ কাৰণে বনাব বিচাৰিছে তেতিয়া জলকীয়া দিব পাৰে কমকৈ দিব খিচিৰিত জলকীয়া জ্বলা বেছি ভাল নালাগে আপোনালোকে ইচ্ছা কৰিলে মেথি জিৰা দিও বনাব পাৰে খাই ভালো লাগে কিন্তু আমাৰ ছোৱালীজনী নাখায় মেথি পালে উলিয়াই দিয়ে জিৰা পালে উলিয়াই দিয়ে সো মানে দিয়া নাই কিন্তু যদি আপোনালোকে খাই ভাল পায় তেতিয়া হলে মেথি জিৰা দিব পাৰে আৰু 3বাৰ হুইসেল মাৰিলে হুইসেল মৰাৰ পাছত চাওঁচোন কেনেকুৱা হৈছে খিচিৰিখিনি নমালো এয়া অলপ পানী ৰাখিছো যেহেতু ড্ৰাই হলে খাই ভাল নালাগে সেইকাৰণে অলপ পানী ৰাখিছো এনেকৈ খাই ভাল লাগে এতিয়া গৰমে গৰমে খিচিৰিখিনি খাওঁ আৰু ভিডিওটো চাই যদি ভাল পালে আপোনালোকে প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু বাই বাই
মস্তি নে টেষ্টি হৈছে নাই টেষ্টি হা টেষ্টি হৈছে নাই মুখে মাতা আকৌ